মই তোমালোকক আজি এডাল নিৰ্দিষ্ট ৰেখাখণ্ডক সমানে কেনেকৈ দুভাগ কৰা হয় বা এডাল ৰেখাখণ্ডৰ লম্ব সম্বন্ধী খণ্ডক কেনেকৈ অংকন কৰা হয় তাৰ বিষয়ে দেখুৱাব বিচাৰিছোঁ। আহাচোন বাৰু। এতিয়া মই এডাল ৰেখাখণ্ড আঁকি লৈছিলোঁ, তোমালোকে চোৱা। এডাল ৰেখাখণ্ড মই আঁকিছোঁ, তোমালোকৰ নিৰ্দিষ্ট ৰেখাখণ্ড এডাল আঁকিছোঁ। মই এইখিনিৰ পৰা আঁকিছোঁ, এইখিনিৰ পৰা এইখিনিলৈ। গতিকে এইখিনি 1 2 3 4 5 6 7 8 চেণ্টিমিটাৰ জোখৰ মই এডাল কি কৰিছোঁ, ৰেখাখণ্ড আঁকি লৈছোঁ। এতিয়া আমি এইডালক সমানে কেনেকৈ আমি দুভাগ কৰিব পাৰিম তাৰ কাৰণে আমি তোমালোকে চোৱা। মই দেখিছোঁ তোমালোকে এই ৰেখাখণ্ডডালৰ আধাতকৈ বেছি, আধা ইমানখিনিলৈ তাতকৈ বেছি মই কি কৰিছোঁ, ব্যাসাৰ্ধ লৈছোঁ। লৈ পেলাই মই এডাল কি আঁকিম এতিয়া চোৱা তোমালোকে। মই এটা চাপ এটা আঁকিম, আধাতকৈ বেছি ল'লোঁ। এই একেটো চাপকে আমি সলনি এইটো নকৰাকৈ, আমি এইটো জোখটো সলনি নকৰাকৈ আমি কি এই বিটোত লগাই দিম। আৰু এইফালৰ পৰা আমি তেনেকৈ কি আঁকিম, এটা চাপ এটা আঁকিলোঁ। তোমালোকে চোৱা, এই চাপ দুটাই পৰস্পৰে কাটাকাটি কৰিছে। ধৰা এইটো বিন্দু কিমান পি, এইটো হ'ল কিউ। মই যেতিয়া ইয়াক এনেকৈ লগাই দিম দুইটা, মই তেতিয়া অকণমান সাৱধানে তোমালোকে লগাই চাবা। প্ৰথম আঁকোতে তোমালোকৰ ইমান ঠিক নহ'বও পাৰে, তোমালোকে চাবা। মই এতিয়া ইহঁতক কি কৰিছোঁ, এনেকৈ মই কৰি দিলোঁ, হয়নে? এতিয়া তোমালোকে চোৱা, মই সমানে দুভাগ কৰাৰ কথা কৈছিলোঁ, হয়নে বাৰু? এতিয়া আমি চাওঁ, এতিয়া আমি সমানে দুভাগ হৈছে নাই তোমালোকে চোৱা। এইখিনি মই 4 পি লৈছিলোঁ, 4 পৰা এইটো কিমান আছিলে, এইটো 12লৈকে আছিলে, এনেকৈ। গতিকে তোমালোকে চোৱা, এই 8ত মিলি আছে, দেখিছেনে তোমালোকে? এই 4 পৰা এইটো 8ত মিলি আছে, এইখিনিটো 12ত মিলি আছে, হয়নে? গতিকে এইফালৰ পৰা এইখিনি 1 2 3 4 আৰু ইফালৰ পৰা এইখিনি 1 2 3 4। গতিকে সি সমানে সি দুখণ্ড হ'ল, বা ই লম্বভাৱেও দ্বিখণ্ড হৈছে। কেনেকৈ তোমালোকে চোৱা, ইয়াত মিলাই চোৱা। দেখিছেনে? এইখিনি পৰা এইখিনি 90 ডিগ্ৰী, বা এইখিনি পৰা এইখিনিও 90 ডিগ্ৰী। গতিকে এইটো আমাৰ ধৰা এই ৰেখাখণ্ডটোৰ কি চি বিন্দুত কাটিছে। গতিকে আমি কি কৰিব পাৰিম যে এই পি কিউ ৰেখাডালে এই এ বি ৰেখাখণ্ডডালক চি বিন্দুত সমানে দুভাগ কৰিছে। অৰ্থাৎ এ চি সমান বি চি, আৰু ই কি হৈছে, পি কিউ লম্ব হৈছে, আমি এনেকৈ লম্ব লিখোঁ, পি কিউ লম্ব এ বি, মানে পি কিউ ৰেখাডাল এ বিৰ ওপৰত লম্বও হৈছে। আৰু এই পি কিউৱে কি কৰিছে, এই আমাৰ এ বিক সমানে দুভাগ কৰিছে, হয়নে বাৰু? এতিয়া ইয়াৰ পিছত আমি এইটো চাওঁ যে কোণ মাপকৰ সহায়ত নিৰ্দিষ্ট মাপৰ কোণ অংকন। তাৰ কাৰণে মই কি কৰিম, মই এটা ৰশ্মি আঁকি ল'ম। প্ৰথমতে ৰশ্মি এডাল মই এটা ৰঙা চিহি আঁকিছোঁ, আমি কাঠ পেঞ্চিল মোৰ ইমান স্পষ্ট নহয়। গতিকে এইটো হ'ল এ আৰু এইটো হ'ল বি, এডাল ৰশ্মি হ'ল, হয়নে? এতিয়া মই কি কৰিম, তোমালোকে জানা আমি এইটো আমি এইখন কোণমান যন্ত্ৰ বা কোণ মাপকৰ সহায়ত আমি কি কৰিব পাৰোঁ, কোণ আঁকিব পাৰোঁ। তোমালোকে এই এটোৰ লগত ইয়াত যিটো হেৰি আছে সেইটো মিলাই দিব লাগিব। গতিকে ইয়াত আমি মিলাই দিছোঁ, তোমালোকে চোৱা। এডাল এই ৰেখাডালৰ সৈতে মিলি আছে এইটো। এতিয়া আমি এইখিনিৰ পৰা হিচাপ কৰিম। এইখিনিতে 10 20 30 40 50, ছাপ'জ মই 50 ডিগ্ৰী কোণ এটা আঁকিব বিচাৰিছোঁ। সেইটো মই কিমান ডিগ্ৰী আঁকিম যেনিবা, 50 ডিগ্ৰী আঁকিছোঁ। গতিকে মই কি কৰিছোঁ, এইখিনিৰ পৰা 10 20 30 40 50, এইটো 50 ওপৰলৈ 130 আছে। গতিকে মই তাৰ একদম পোনে দাগ এটা দিছোঁ, হয়নে বাৰু?
গতিকে তোমালোকে এনেকৈ যিখিনি লাগে তোমালোকে 40 লাগিব পাৰে, 60 লাগিব পাৰে, 70 লাগিব পাৰে, 80 ডিগ্ৰী লাগিব পাৰে, 90 ডিগ্ৰী, তোমালোকে যেনেকৈ আছে তেনেকৈ তোমালোকে কি কৰিব পাৰিবা, কোণবোৰ আঁকিব পাৰিবা। মই এতিয়া 50 ডিগ্ৰীত লৈছোঁ, লৈ পেলাই এইটো এতিয়া পালোঁ বিন্দুটো, হয়নে? এই বিন্দুটো তাৰপিছত মই কি কৰিম, ইয়াৰ লগত মই লগ লগাই দিম। ইয়াৰ লগত লগ লগাই দিলোঁ মই, কি হ'ল, এই এটা 50 ডিগ্ৰী কোণ হৈ গ'ল। আমি কাৰণ একে জোখ লৈছোঁ যেতিয়া মিলিবই, হয়নে? গতিকে চোৱা তোমালোকে এই 50 ডিগ্ৰী দেখুৱাই আছে, হয়নে বাৰু? এইখিনিলৈকে 50 ডিগ্ৰী সেই দেখুৱাই আছে। এতিয়া আমি আৰু এবাৰ কৰিম, আমি এটা প্ৰদত্ত কোণৰ সমানকৈ আন এটা কোণ অংকন। ধৰি লওক মই এটা কোণ আঁকি ল'লোঁ, ধৰি লওক মই এটা কোণ আঁকি ল'লোঁ। মই যিকোনো জোখৰ এটা কোণ আঁকি লৈছোঁ, মই জোখ লোৱা নাই, হয়নে? মই যিকোনো জোখৰ এটা কি কৰিছোঁ, মই কোণ আঁকি ল'লোঁ। এইবাৰ মই কি কৰিম, ইয়াৰ জোখত আৰু এটা আঁকিব লাগে। যেনিবা ধৰক মই এইটো ABC, ইয়াৰ জোখত মই আৰু এটা আঁকিব লাগে। গতিকে মই কি কৰিম, ইয়াত এডাল ৰেখা আঁকি ল'ম, হয়নে? ইয়াত এটা মই কি কৰিম, ৰেখা আঁকি ল'ম। ইয়াৰ ওপৰত মই এটা বিন্দু দি ল'ম, যেনিবা এইটো P, হয়নে? এতিয়া তোমালোকে চোৱা, মই কি কৰিম, মই ইয়াত এই বি বিন্দুটোত এই কাটা কম্পাছৰ জোংটো ৰখাই মই এটা যিকোনো ব্যাসাৰ্ধৰ মই কি কৰিম, এটা বৃত্তচাপ এটা মই যিকোনো ব্যাসাৰ্ধৰ মই এটা কি কৰিম, বৃত্তচাপ আঁকিবলৈ বিচাৰিছোঁ। মোৰতো হেৰি হৈছে, এইখিনিতে আঁকি লৈছোঁ, এইখিনি মুচি দিব লাগিব। মই এইখিনি মুচি দিছোঁ, খেলি মেলি হৈ গ'ল, হয়নে? গতিকে এইটো তোমালোকে দেখিছা, এইটো জোখ আছে, এইটো মই এইখিনিৰ পৰা আঁকিছোঁ। মই এতিয়া এইবাৰ কি কৰিম, ইয়াত ৰেখাডালৰ মই নামটো L বুলি দি লওঁ। এতিয়া এই P বিন্দুটোত মই এইডাল ধৰি একে জোখ লৈ পেলাই মই কি কৰিম, আৰু এটা মই বৃত্তচাপ আঁকিলোঁ, হয়নে? এতিয়া চোৱা, মই এইবাৰ কি কৰিব লাগিব, যে এইখিনি ইয়াত ধৰা এইটো কি আছিলে, ABC, এইটো D আৰু E, যেনিবা এই বিন্দু দুটাক সিহঁতে কাটিছে। গতিকে মই এবাৰ D আৰু E মাজৰ দূৰত্ব কিমান আছে মই এইটো উলিয়াই ল'ম। এইটোৰ দ্বাৰা দেখিছেনে তোমালোকে, এইটো এই সমানটো ব্যাসাৰ্ধৰে মিলাই ল'লোঁ মই, হয়নে? এই D মাজৰ যিমান দূৰত্ব আছিলে সেইখিনিক মই জোখটো মিলাই লৈ আকৌ ইয়াৰ পৰা কি কৰিম, ইয়াৰ পৰা মই এটা বৃত্তচাপ আঁকিলোঁ। আঁকাৰ পিছত মই এই য'ত কাটাকাটি কৰিছে তাৰপৰা এই P বিন্দুটোৰ লগত মই কি কৰিম, P বিন্দুটোৰ লগত মই এডাল আঁকি দি দিম, এডাল ৰশ্মি আঁকি দি দিম। গতিকে এইটো কিমান হ'ব, P এইটো হ'ল কিবা Q, এইটো Q আৰু এইটো R, হয়নে? আমি এনেকৈ এটা কোণ পামগৈ। এইটো জোখৰে হ'লনে তোমালোকে চাব পাৰিবা, জুখি চোৱা, তোমালোকে দেখিবা সমান জোখতে হৈছে। কেনেকৈ হ'ল তোমালোকে ইয়াত এইটো তোমালোকে চোৱা, এইখিনিলৈকে আমাৰ কিমান হৈছিলে, এইখিনিলৈকে 30, অৰ্থাৎ 30, 1, 2, 3, 4, 5, অৰ্থাৎ 30ৰ লগত আৰু 5টা সৰু হৈ গৈছে, গতিকে 35। এইখিনি হ'ল কিমান ডিগ্ৰী, 35 ডিগ্ৰী। আৰু এইটো চাওঁ আমি, একেটাই হ'ব, তোমালোকে চোৱা। এইখিনিলৈকে 30, অৰ্থাৎ এইখিনি 150লৈ গ'লেও মই 1, 2, 3, 4, 5, গতিকে এইটো কিমান হ'ল, 35 ডিগ্ৰী। গতিকে আমি এইটো প্ৰকাৰে আমি কি কৰিব পাৰোঁ, এটা সমান জোখৰ এটা আমি কোণ এটা
আমি আঁকিব পাৰোঁ আগতে আমাক দি থোৱা কোণ এটা সৈতে। তোমালোকে এইটো প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ কথাখিনি বুজিবলৈ সহজ হ'ব। গতিকে মই আজিলৈ তোমালোকক এইখিনি কথাই ক'লোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আকৌ লগ পাম। ধন্যবাদ।